ছাত্রছাত্রীসকল স্টাডি উইথ এডুকেশনাল তোমাদের স্বাগত জানাইছো। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 8ৰ ফ্ৰেঞ্চ কবিতাটোৰ পৰা যিসমূহ এক্টিভিটি আছে সেই এক্টিভিটি 11, 12, 13, 14 এক্টিভিটি কেইটা আমি চাওঁ আহা। এক্টিভিটি 11 কি আছে? Fill in the blanks with adjectives from the box to complete the sentences. এই যে বক্সত এডজেক্টিভ সমূহ দিয়া আছে এই এডজেক্টিভ সমূহৰ পৰা এই খালী ঠাইসমূহ পূৰণ কৰিব লাগে। তো আমি দেখিছো যে ইয়াতে তিনিটা প্ৰশ্ন আছে। তিনিটা প্ৰশ্নৰ প্ৰত্যেকটোতে এটাতকৈ বেছি খালী ঠাই আছে। তো খালী ঠাইসমূহত কি হ'ব আমি লিখিব লাগিব। তো প্ৰথমটো কি হৈছে? I saw this girl। কি হ'ব বাৰু? এটা আমি লিখিব পাৰো I saw a beautiful তাৰপিছত tall তাৰপিছত young girl। I saw a কি হ'ব? I saw a beautiful tall young girl। ঠিক তেনেদৰে 2 নম্বৰত কি হ'ব? She was wearing a white cotton frock। She was wearing a white cotton frock। তাৰপিছত আছে 3 নম্বৰত কি আছে? She had a tiny cute red bag। She had a tiny cute red bag। ইয়াতে কি হ'ব? She had a tiny cute red bag। তাইৰ এটা সৰু খুব সুন্দৰ মৰম লগা ৰঙা বেগ আছে। তাৰপাছত এক্টিভিটি বাৰ্ড কি হৈছে চাওঁ। Let's practice some grammar। আহা আমি কিছু ব্যাকৰণ অভ্যাস কৰোঁ, গ্ৰামাৰ প্ৰেক্টিছ কৰোঁ। Read the words and write adjective adj for adjective and adv for adverb near the words to are done for you। কি ক'ব দিছে ইয়াতে? এডজেক্টিভৰ কাৰণে adj আৰু এডভাৰ্বৰ কাৰণে adv লিখিব দিছে। কোনটো এডজেক্টিভ হয় আৰু কোনটো এডভাৰ্ব হয়। ইয়াতে কাইণ্ডটো কি হয়? এডজেক্টিভ, বিশেষণ। আৰু সুইটলি কি হ'ব? এইটো এডভাৰ্ব, ক্ৰিয়া বিশেষণ। প্ৰেটিলি কি হ'ব? সেইটো ঠিক তেনেকে এডজেক্টিভ হ'ব। প্ৰেটি কি হ'ব? এডজেক্টিভ। তুমি কি লিখিম ইয়াতে? adj। ঠিক তেনেকে কেয়াৰফুল কি হ'ব? কেয়াৰফুলটো এডজেক্টিভ হ'ব, adj। ঠিক জেন্টেলটো কি হ'ব? এডজেক্টিভ হ'ব, adj। স্কাৰ্চলি কি হ'ব? এডভাৰ্ব হ'ব। এইটো হ'ব ক্ৰিয়া বিশেষণ, adv। তাৰপাছত আছে 2 নম্বৰটো কি চাওঁ। Now change the adjectives into adverbs and the adverbs into adjectives and write down in the given spaces. You can take help from the box। এটা কি কৰিব দিছে? এই যে এইখন বক্সত দিয়া আছে ৱৰ্ডসমূহ, কিছুমান এডজেক্টিভ আৰু কিছুমান এডভাৰ্ব আছে। যিটো নেকি এডজেক্টিভ আছে সেইটো এডভাৰ্বলৈ নিব লাগে আৰু যিটো নেকি এডভাৰ্ব আছে সেইটো এডজেক্টিভলৈ নিব লাগে। ইয়াতে এই শব্দকেইটাৰ এডজেক্টিভ বা এডভাৰ্ব এইটো বক্সত দিয়া আছে। কাইণ্ডৰ পৰা এইটো কাইণ্ড এডজেক্টিভ হয়, এইটো যদি এডভাৰ্ব কৰোঁ কি হ'ব? কাইণ্ডলি হয়। কি হ'ব? কাইণ্ডলি, KINDLY, কাইণ্ডলি। ঠিক তেনেকে সুইটলি কি হ'ব? এডভাৰ্ব। এইটো যদি আমি এডজেক্টিভ
কল কি হ'ব চিট হ'ব S W W T নেক্সট আছে পেটি পেটিটো হয় এডজেক্টিভ এইটো এডভাৰ্ব কৰিলে কি হ'ব পেটিলি P R E T T I L Y পেটিলি তাৰপাছত আছে কেয়াৰফুলটো কি আছে এডজেক্টিভ এইটো এডভাৰ্ব কৰিলে কি হ'ব কেয়াৰফুলি C A R E F U L L Y কেয়াৰফুলি তাৰপিছত আছে জেণ্টেলটো হয় এডজেক্টিভ এইটো এডভাৰ্ব কৰিলে কি হ'ব জেণ্টলি G E N T L Y gently তাৰপাছত আছে স্কাৰ্চলিটো কি হয় এডভাৰ্ব হয় এইটো এডজেক্টিভ কৰিলে কি হ'ব স্কাৰ্চ S C A R C E স্কাৰ্চ তো আমি দেখিলো যে এডজেক্টিভ সমূহক এডভাৰ্বলৈ নিবলৈ হলে কি লগাব লাগে LY ল'ব লাগে আৰু যদি আমি এডভাৰ্বক যদি এডজেক্টিভলৈ লৈ যাওঁ তেতিয়াহ'লে LY টো বাদ দিব লাগে আমি দেখিছো প্ৰত্যেকটো এডভাৰ্বত কি আছে LY আছে হয়নে এইটো ঠিক তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা এডজেক্টিভৰ পৰা এডভাৰ্বলৈ নিওঁতে বা এডভাৰ্বৰ পৰা এডজেক্টিভলৈ নিওঁতে এতিয়া চাওঁচোন 13 নম্বৰ এক্টিভিটিত কি দিয়া আছে read the verbs written in the cards তলত যে কাৰ্ড দিয়া আছে কাৰ্ডত থকা ভাৰ্বসমূহ ক্ৰিয়াপদসমূহ পঢ়িব দিছে look up figures comes the poet has used these verbs to talk about actions that happen regularly কবিয়ে এই ভাৰ্বসমূহ ব্যৱহাৰ কৰিছে কিছুমান কাম ৰেগুলাৰলি সম্পাদন কৰিবলৈ now choose the verbs to indicate that these actions will happen tomorrow এতিয়া আমি এই ভাৰ্বসমূহ ব্যৱহাৰ কৰিব দিছে যাতে এই কামসমূহ অহাকালি হ'ব and fill in the blanks to complete the sentences আৰু তলৰ এই বাক্যসমূহত খালী ঠাইবোৰ পূৰণ কৰিব দিছে তাৰমানে tomorrow মানে কি ভৱিষ্যত মানে ফিউচাৰত যাতে ব্যৱহাৰ হয় সেই হিচাপত আমি ভাৰ্বসমূহ ব্যৱহাৰ কৰিব দিছে বেকৰত দিয়ে আছে তাৰপৰা চিলেক্ট কৰিবলৈ কোনটো কি হ'ব A নম্বৰ কি আছে চাওঁ The poet says will looked up through the tree এটা will look up মানে চাব আৰু looked up মানে চাইছিল এটা past tense হৈ গ'ল অতীত আৰু এইটো ভৱিষ্যত গতিকে যেহেতু আমাক ভৱিষ্যতত লিখিব দিছে তেতিয়াহ'লে কি হ'ব এইটো will look up হ'ব তাৰপাছত বি নম্বৰটো কি আছে the wind is coming will come secretly will come মানে আহিব is coming মানে আহি আছে এই কোনটো তেতিয়াহ'লে যদি ফিউচাৰত লিখিব লগা হয় will come হ'ব তাৰপিছত কি আছে the sunshine has days has flickered will flicker হ'ব নে has flickered হ'ব through the lake of leaves কি হ'ব ইয়াতে will flicker হ'ব কিয়নো will টো ফিউচাৰত ব্যৱহাৰ হয় will flicker ফিউচাৰ হ'ব আৰু has flickered টো পাষ্টত হৈ গ'ল বা past perfect বা perfect হৈ গ'ল এইটো will flicker হ'ব এইটো কি হ'ব এইটো will flicker হ'ব নেক্সট কি কৈছে let's practice pronunciation আমি pronunciation practice কৰো উচ্চাৰণ practice কৰো let's read aloud the words in the box and notice the end sound তলৰ বক্সত থকা বাকচত থকা শব্দসমূহ পঢ়িব দিছে আৰু শেষৰ সাউণ্ডটো কি হিচাপত হৈছে সেইটো লিখি দিব দিছে আৰু friends এছ আছে না friends flickers kisses leaves comes things wings কি হ'ব ইয়াতে all the words end with J sound as in Jew এই শেষ শব্দবিলাক উচ্চাৰণ শেষত জি সাউণ্ডটো উচ্চাৰণ হয় যেনে জু চিৰিয়াখানাত জু শব্দ যেনেকে জেৰ উচ্চাৰণটো কৰোঁ ঠিক তেনেকুৱা উচ্চাৰণ যেনে ফ্ৰেঞ্চ
flickers, kisses, leaves, comes, things, rings. Next কি কৈছে? Let's read aloud the following words and put a tick on the ones which end with J sound as in J. এতিয়া তলৰ এই বক্সত থকা শব্দবিলাক পঢ়িব দিছে আৰু ক'ব দিছে কোনটো উচ্চাৰণ শেষৰ এছ চাউণ্ডটো জেৰ নিচিনা হৈছে। এইটো কোনটো হ'ব আমি পেৰা অলিম্পিক্স এইটো নহয়। তাৰপিছত কি আছে স্পৰ্টছটো এছৰ নিচিনাই হৈছে। ক্লিপছৰ চাউণ্ডটো এছৰ নিচিনাই হৈছে। এতিয়া হ'ব ট্ৰিমাৰ্ছ এইটো কিন্তু জেৰ নিচিনা হৈছে চাউণ্ডটো। ঠিক তেনেকে ফিজিক্স এইটো এছৰ চাউণ্ড এছে হৈছে চ হৈছে। লাইটছ এইটো এছৰ চাউণ্ড চ হৈছে। এইটো কি হ'ব বইজ এইটো কিন্তু এছৰ চাউণ্ড ইয়াতে জিৰ নিচিনা হৈছে। স্মাইলছ ইয়াতো এছৰ চাউণ্ডটো জেৰ নিচিনা হৈছে। চক্স এটা কিন্তু এছৰ চাউণ্ডটো এছৰ নিচিনাকে হৈছে। ঠিক আছে, তোমালোকে উচ্চাৰণকেইটা শিকিলা। আমি এইটো ভিডিঅ'ত কি কৰিছোঁ এক্টিভিটি 13 লৈ আলোচনা কৰিলোঁ। নেক্সট আমি আৰু এটা ভিডিঅ'ত বাকী এক্টিভিটি আলোচনা কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত ভাল লাগিলে জনাবা বা তোমালোক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক জনাবা। তো ঠিক আছে, আজিলৈ বাই বাই, টাটা।